নমস্কাৰ আপোনালোকৰ মাজত আন এটি ব্লগ ভিডিঅ' লৈ আছোঁ যিটো ব্লগ ভিডিঅ' লৈছোঁ আপোনালোকে চাই ভাল পাব মই ৰাস্তাৰে যেতিয়া নেকি আহি আছিলোঁ মই দোকানলৈ ঠিক তেনে টাইমতে মই দলঙৰ ওচৰতে মানে দাদা আৰু বাইদেউজনক লগ পাইছিলোঁ আৰু দাদা আৰু বাইদেউ মানে একেটিএমত মানে জাৰ্ণি কৰিছিল মানে লং জাৰ্ণি তেতিয়া ভাবিলোঁ মানে দাদা আৰু বাইদেউক মানে লগ কৰি কেনে কিবা অলপ চিনাকি হ'ব বুলি পিছত ভাবিলোঁ এনেকৈ চিনাকি হ'লোঁ যে দাদা আপোনালোকে ক'ত যাব কিমান দিনৰ জাৰ্ণি লৈ ঘৰৰ পৰা মানে ওলাই আহিছা ক'ৰ পৰা আহিছা ক'ত যাব এতিয়া মানে তেনেকৈ মই সুধিলোঁ দাদাসকলে আছে নলবাৰীৰ পৰা আৰু তেখেতসকলে যাব তেজপুৰ ক'ৰবাত গোলাঘাট এনেকৈ মানে সিহঁতে কি কৰিব জাৰ্ণি কৰিব গতিকে মানে এনেকৈ সুধিলোঁ আৰু তেখেতে ক'লে যে তোমাক চিনি পোৱা যেন লাগিছে তুমি হৰে কৃষ্ণ মন্দিৰত আছিলা নেকি বোলে হয় মই হৰে কৃষ্ণ মন্দিৰতে আছিলোঁ তেতিয়া মানে তেতিয়া ভিডিঅ' বনাব গৈছিল তাতে তেতিয়াই মানে লগ পোৱা তাৰপিছত এনেকৈ চিনাকি দিলে বাইদেউ ক'লে এতিয়া নাথাকা নেকি বৰ্তমান মই ইয়াতে আছোঁ এনেকৈ চিনাকি দিয়াৰ পিছত ভাল লাগিল বৰ্তমান সেনেকৈ গোটেইখিনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয় আপোনালোকে কিছু হ'লে অলপ আমেজিং পাব বুলি আশা কৰোঁ মানে হঠাৎ মই লগ পালোঁ দাদাজন ৰাইডাৰ কৰিছে বৰ্তমান এতিয়া লগ পালোঁ নলবাৰী হয় ন দাদা নলবাৰীৰ পৰা আহিছে এতিয়া আপোনালোকে ক'ত যাব তেজপুৰলৈ যাম তেজপুৰলৈ যাব কিমান দূৰ জাৰ্ণি কৰিব আপোনালোকে আমি 200 কিলোমিটাৰমান হ'ব তেজপুৰ হয় ইয়াৰ পৰা কিমান 200 হ'ব অঁ গতিকে আপোনালোকৰ মানে কেইদিনৰ জাৰ্ণি হ'ব এইটো 3 দিনমান হ'ব আমি এইফালে কাজিৰঙাও যাব মানে এনেকৈ যাব অঁ লগ পাই ভাল লাগিল হঠাৎ লগ পালোঁ ৰাস্তাত আপোনালোকৰ ইউটিউব চেনেল আছে এইটো সন্মুখত আৰু এয়া চোৱা সকলো চাব আৰু সুন্দৰ লাগিছে গতিকে আপোনালোকে সকলো চাব আৰু লগতে বাইদেউ এইটো আপোনাৰ বাইদেউ নিজে ফেমিলিৰ লগত এনেকৈ ঘূৰা বহুত মানে ভাগ্যৰ কথা আৰু বহুত দিন আগতে মানে লগ পাইছিলোঁ দাদা মোক চিনি পায় মানে এই কি হৰে কৃষ্ণ মন্দিৰ যে আছে নৰ্থ গুৱাহাটীত তো তাতে আমি গৈছিলোঁ যাওঁতে এওঁক পাইছিলোঁ মোৰ আগৰ ভিডিঅ'ত চাব পাৰিব মোৰ চেনেলত দিয়াই আছে অলৰেডি ইত্তেফাকছে এওঁক ইয়াতে লগ পাই গ'লোঁ খুব ভাল লাগিলে মানে হঠাৎ মই ভাবিলোঁ মোৰ আগেদি আহোঁতে মই একবাৰ লগ পালে ভাল আছিল মানে সেনেকুৱা বুলি ভাবিছিলোঁ কিন্তু লগ পাই ভাল লাগিল বাইদেউ কি ক'ব ঠিকে আছে ভাল লাগিল লগ পাই থেংক ইউ ঠিক আছে থাকি যাবি লগ পাই ভাল লাগিল বাই বাই প্ৰথম অৱস্থাত ভাবিছিলোঁ মই চিনি নাপাওঁ বুলি পিছত আৰু যেতিয়া নেকি চিনাকি দিলোঁ পিছত চিনি পালে ভাল লাগিল চোৱা অকস্মাত ৰাস্তাতে এনেকুৱা চিনাকি হ'লে কিমানখিনি ভাল লাগে হয়নে নহয় গতিকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু দাদাৰ লিংকটো দি আছোঁ আপোনালোকে চাই কেনে আপোনালোকে ভিডিঅ'বিলাক চাব ছাবস্ক্ৰাইব কৰিব থেংক ইউ এইটো দাদাৰ ইউটিউব চেনেল আপোনালোকে চাব